নমস্কাৰ বন্ধুসকল, ৰিটাছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক মই সহজতে উপলব্ধ ৰঙালাও গছ, যিহেতু সকলোৰে বাৰীত থাকে আৰু এই ৰঙালাওৰ বাজি ফুলবোৰ এনেই নষ্ট হৈ যায়, সেই ফুলবিলাককনো কেনেকৈ আমি খাদ্য হিচাপে বনাব পাৰোঁ এই বিষয়ে আপোনালোকক জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। বন্ধুসকল, এয়া আমি ৰঙালাও গছৰ পৰা ৰঙালাও ফুলবোৰ ছিঙি আনিলোঁ। দেখিছে, এয়া ৰঙালাও লাগি আছে। কিছুমান গছত কম লাগে যদিও ফুল কিন্তু ফুলে। এয়া বাজি ফুলবোৰ দেখিছেনে? এনেকুৱা আনি আমি হাতেৰে এনেকুৱা অলপ টেপি দিব লাগিব জোৰকৈ, যাতে টিপ খাই যায়, নহ'লে কিন্তু খোল খাই যাব। এটাৰ ভিতৰত এটা ভৰাই ল'ব লাগিব। দুটা ফুল মানে এটা হ'লে পাতল হ'ব, দুটা হ'লে অলপ ভাল হয়। এয়া দেখিছে নহয়, গুৰিৰ ছাইডটো এৰুৱাই পেলাই দিব আৰু পৰুৱা চৰুৱা আছে নেকি সেইখিনি চাই পেলাই এনেকৈ ভাঙি ল'ব। যিটো কাষত মাজত এটা গুটি নিচিনা আছে সেইটো পেলাই ল'ব। এয়া তাৰপিছত চাউল এয়া পানীত তিয়াই থ'ব কমেও 10-15 মিনিট। 15 মিনিটমান চাউলখিনি তিয়াই থৈ, তেতিয়া তিয়াই থ'লে ভাল হয়, মানে কোমলিব। পিছত গ্ৰাইণ্ড কৰি ল'ব। এয়া গ্ৰাইণ্ড কৰোঁতে আধা আধাকৈ পিচিব, পটাটো পিচিব পাৰিব। একেবাৰে মিহি পাউডাৰৰ নিচিনা কৰি নিদিব, মানে আধা ভঙা হ'লে ভাল। এয়া জলকীয়া গুড়ি দিছোঁ অলপ, তাৰপৰা আমি নিমখো দিম আন্দাজমতে, তাৰপৰা হালধি দিম আমি, দি পেলাই গোটেইখিনি মিক্স কৰিম। এয়া নিমখ দেখিছে বন্ধুসকল। তাৰপৰা সংমিশ্ৰণখিনি আমি মিলাই দিম। চাউলখিনি চাব কিন্তু একেবাৰে মিহি কৰি নিদিব, অলপ আধা ভঙা থাকিলে ভাল হয়, মানে বেচনৰ নিচিনাকৈ পাউডাৰ কৰি নিদিব। এয়া হালধি গুড়ি তিনিটা আমি সংমিশ্ৰণ কৰিম। মিলাই লৈছোঁ। তেল দিম আমি, বৰ বেছি এটা তেল নিদিলেও হ'ব। এয়া যিখিনি লাওৰ ফুল আমি হেৰি কৰি ৰাখিছিলোঁ সেইখিনি এতিয়া এই চাউলৰ যিখিনি পিঠাগুড়ি নিচিনা আমি পিচি থৈছোঁ তাত মিক্স কৰি সানি দিম ভালকৈ, চাৰিওফালে লগাকৈ। আপোনালোকে ভিডিঅ'টোত দেখি আছে। কমেও 10 মিনিটমান ভাজিলে হৈ যাব, মানে ভজাটো। আৰু অলপ আধা ভজা হ'লে লুটিয়াই দিব।
দেখিছে বন্ধুসকল, খুব সহজ। আমি বেচন নোহোৱাকৈও কৰিব পাৰোঁ, নে বেচন লাগে ভাজিবলৈ, কিন্তু বেচন নহ'লেও হয়। আমি চাউলৰ গুড়ি পিচি, চাউলটো সকলোৰে ঘৰত থাকেই, আমি সুন্দৰ খাদ্য এনেকৈ ভাতৰ লগত পৰিৱেশন কৰিব পাৰোঁ। নমস্কাৰ।